যিহেতু আজি মই কাঠফুলাৰ ভাজি বনাম, এয়া মই কাঠফুলা লৈছোঁ। এয়া লং 2টা, ইলাইচি 2টা, ডালচেনি 2ডাল, কাজু কেইটামান, গোটা জিৰা। এয়া মই পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। এয়া বিলাহী কাটি লৈছোঁ, কেপচিকাম, আদা আৰু নহৰু পেষ্ট, নিমখ, হালধি, ৰঙা জলকীয়া গুড়া, মিঠাতেল। কাঠফুলাখিনি মই ভালদৰে ধুই চাফা কৰি ল'লোঁ। এনেদৰে মই এইখিনি হাতেৰে ছিঙি লৈছোঁ। কাঠফুলাটো মই বজাৰৰ পৰা আনিছোঁ, খেতি কৰা কাঠফুলা হয় এইটো। এয়া মই এনেদৰে কাঠফুলাখিনি ছিঙি ল'লোঁ। কেৰাহীখন গৰম হৈ গ'ল, এয়া মই তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। তেল গৰম হৈ গ'ল, এতিয়া মই ইয়াতে জিৰাকেইটা দি দিছোঁ। এনেদৰে লৰাই দিম এবাৰ। এতিয়া ইয়াতে মই ডালচেনি, লং, ইলাচিকেইটাও দি দিছোঁ। জিৰাকেইটা ফুটিবলৈ আৰম্ভ কৰিলে এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এনেদৰে লৰাই অকণমান দেৰি ভাজি ল'ম। পিঁয়াজখিনি অকণমান সিজাই লোৱাৰ পাছত ইয়াত মই জিৰা ধনিয়া গুড়া 1 চামুচ দিলোঁ, ৰঙা জলকীয়া গুড়া 1 চামুচ, নিমখ মই এয়া সোৱাদ অনুযায়ী দিছোঁ, আৰু এয়া হালধি। এতিয়া মই এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ম। পিঁয়াজত মছলাখিনি দি মিক্স কৰি লোৱাৰ পাছত এয়া মই কাজুকেইটা দি দিছোঁ। এইখিনি আকৌ এতিয়া এনেদৰে লৰাই মিক্স কৰি ল'ম। মিক্স কৰি অকণমান সময় সিজাম। কাজু আৰু পিঁয়াজখিনি অকণমান দেৰি সিজাই থকাৰ পাছত এয়া মই কাটি ৰখা বিলাহীখিনি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ম। এয়া বিলাহী পিঁয়াজখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া এইখিনি সিজিবৰ বাবে অকণমান সময় ঢাকনিৰে ঢাকি ৰাখিম। বিলাহীখিনি মই মাজে মাজে লৰাই আছোঁ আৰু অকণমান দেৰি সিজাম, তাৰপাছতে বিলাহী সিজি যাব। এতিয়া ঢাকনিখন উঠাই চাওঁ বিলাহী সিজিলে নাই। বিলাহী সিজিলে এবাৰ লৰাই দিছোঁ। ইয়াতে মই এতিয়া কাটি ৰখা কাঠফুলাখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ম। এয়া এনেদৰে মই কাঠফুলাখিনি মিক্স কৰি লৈছোঁ ভালদৰে, যাতে কাঠফুলাখিনিৰ লগত বিলাহীখিনি ভালকৈ মিক্স হৈ যায়। এয়া মই এনেদৰে মিক্স কৰি ল'লোঁ। ভালদৰে মিক্স কৰি লোৱাৰ পাছত এয়া কাঠফুলাখিনি ঢাকনিৰে ঢাকি ৰাখি সিজাই থাকিম। এয়া কাঠফুলাৰ ভাজিখিনি মই মাজে মাজে এনেদৰে লৰাই আছোঁ আৰু সিজাব লাগিব অকণমান সময়। এতিয়া মই এইখিনি আকৌ ঢাকনিৰে ঢাকি ৰাখি থ'ম। গেছটো মিডিয়াম ফ্লেমতে ৰাখি কাঠফুলাৰ ভাজিখিনি এনেদৰে ঢাকনিৰে ঢাকি ৰাখি সিজাই আছোঁ। কাঠফুলা ভাজিখিনি সিজিছেগৈ আৰু এতিয়া ইয়াতে মই কাটি ৰখা কেপচিকাম কেইটুকুৰাও দি দিছোঁ। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। এনেদৰে ভালকৈ লৰাই লোৱাৰ পাছত এইখিনি সিজিবৰ বাবে আকৌ ঢাকনিৰে ঢাকি ৰাখি থ'ম। কেপচিকাম দিয়াৰ পাছত মই আকৌ এনেকৈ মাজে মাজে লৰাই আছোঁ। লৰাই দিয়াৰ পাছত মই আকৌ ঢাকনিৰে ঢাকি ৰাখিম। এনেদৰে সিজাই থকাৰ পাছত কাঠফুলা ভাজিকণ সিজিল।
এতিয়া মই ইয়াতে কাটি ৰখা ধনিয়া পাত অকণমান ছটিয়াই দিছোঁ। এতিয়া এইখিনি অকণমান সময় ঢাকি ৰাখিম। ধনিয়া পাত দি অকণমান সময় ঢাকি ৰখাৰ পাছত মই এতিয়া আপোনালোকৰ আগত উলিয়াই দেখুৱাম কেনেকুৱা বনিলে। আপোনালোকে কাঠফুলা খাই ভাল পায়নে? মই কিন্তু খুব বেছি ভাল পাওঁ। কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় খাই। এয়া আজি মই বনালোঁ কাঠফুলাৰ ভাজি। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা পালে। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে আগলৈ মই কোনো ধৰণৰ ভিডিঅ' আগবঢ়াওঁ আপোনালোকে নটিফিকেশ্যন পাব পাৰে। ধন্যবাদ।